আজি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আজিলৈকে নাই, কিন্তু তেওঁলোকে মই জানাত এফআইআৰ দিয়া বুলি কৈছে আৰু একদিন পুলিচো আহিছে। নাৰায়ণ দৈমাৰ ফেমিলি দিছে, মিচিং বুলি দিছে। গড়েশ্বরাও সাসে ফোরঙ্গিরিনি বেরেখাयै গোख्रों অজন। এটা কি কম সারে তো এটা বেয়া কাম করেছে। এটা এইটো আমার ল'ৰা ছোৱালী তো এটা পঢ়া শুনাটো ভালকেই নাজানে। এটা गावनि गोहैलो आखुजों गोबाव सम फरायसालियाव नुजाथियाखै नारायण दैमारी मुंनि सासे फोरोंगिरिया। गड़ेश्वरनि सोलोंथाइखौनो बेंखननि 165 नं रामपुरगुरि फरायसालिनि लोगो फोरोंगिरि नारायण दैमारीनि बेरेखायै अजद दैखांदों। फरायसालिनि गाहाय फोरोंगिरिनो फोरमायालासिनो 1 फेब्रुवारिनिफ्रायनो फरायसालियाव नुजाथियाखै फोरोंगिरि नारायण दैमारीया। लोगोसे गोबाव समनिफ्रायनो नारायण दैमारी मुंनि फोरोंगिरिया फरायसाफोरनो नेमखान्थि बायदियै फोरोंबोयैनि अजद होदों फरायसानि बिमा बिफाफोरा। सोलोंथाइ बिफाननि गुन गोनां सोलोंथाइनि संबिजिरखौ फेलें खालामनानै फोरोंगिरि मावबोनाय नारायण दैमारीनि सायाव सानखांनाय सोमजिहोदों फरायसानि बिगोमाफोरखौ। बेराफारसे लोगो फोरोंगिरिनि नुजाथियैयाव सा 50नि बांसिन फरायसा फरायसुलि थानाय फरायसालियाव फोरोंनो थाखाय जेंना नुजाथिदों गाहाय फोरोंगिरिया। फोरोंगिरि नारायण दैमारीखौ सोलायनानै फरायसालियाव गोदान फोरोंगिरि थिसनफिननो खावलायदों फरायसानि बिगोमाफोरा। আজি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আজিলৈকে নাই। আপোনালোকক জনাইছে নে নাই? কোনো এটা মোক জনোৱা নাই বৰ্তমানলৈকে, কিন্তু তেওঁলোকে মই জানাত এফআইআৰ দিয়া বুলি কৈছে আৰু একদিন পুলিচো আহিছে। নাৰায়ণ দৈমাৰ ফেমিলি দিছে, মিচিং বুলি দিছে। নথকাৰ ফলত কি কি অসুবিধা হৈছে? অসুবিধাটো আমাৰতো আছে, ছাত্ৰ ছাত্ৰী 50 জন আছে আৰু মইতো কেতিয়াবা দৌৰা দৌৰি হ'ব লগা হয় আৰু বড়ো মিডিয়ামত আমি 2 জন থাকিলে ভাল হয়। আপুনি অকলে আছে? এতিয়া মই অকলে আছো। কেনেকৈ চলাই আছে অকলে? যে ষ্টুডেণ্টসকলক কেনেকুৱা শিক্ষা দিয়ে? এনেকুৱা তাৰমানে ক'বলৈ গ'লেতো অলপ দিগদাৰে হয়। ছুটি লৈছে নেকি? কোনে? दैमारीটো বৰ্তমান লোৱা নাই আৰু জানুৱাৰী মাহত লৈছিল তেখেতে 1 মাহ। নারায়ণ दैमारी ইয়াতে কি এচিষ্টেণ্ট টিচাৰ। টোটেল আমি 4 জন আছে, বড়ো মিডিয়াম, বড়ো 2 জন আৰু এছামিছত 2 জন। নারায়ণ दैमारी বড়ো মিডিয়ামৰ? বড়ো মিডিয়াম হয়। তেখেতে ইমান দিনা নাই, আপুনি ওপৰত জনাইছে নে নাই? মই ডিঅ' ছাৰক জনাইছো আৰু ইতিমধ্যে প্ৰশাসনৰ পৰাতো আহিছে। ডিঅ' ছাৰে কি কৈছে? ডিঅ' ছাৰেতো এতিয়া আহিম বুলি কৈছে, এনে ৰেকৰ্ডটো তেখেতে লিখি ৰাখিছে মিচিং বুলি। মিচিং মানে এবচেণ্ট বুলি দিছে আৰু কোনোমতে তেখেতে বহুত স্কুলতো মানে এবচেণ্ট কৰাবলৈ শুনা পাই আছে। কি কয়? নাই, আগততো ঠিকেই আছিল दैमारी, কিন্তু এই 1-2 মাহ হেৰিত অলপ কিবা 2-1 দিন এবচেণ্ট হয় আৰু বহুত এবচেণ্ট কৰাবলৈ কৈ আছে। ইমান কৰা নাই, গাৰ্জেন বিলাকে কৈ আছে। এইটোতো গাৰ্জেন বিলাকেতো সদায় আহে ইয়াতে, একদিন ক'ৰবাত কামো থাকে নিজৰ বা অসুবিধা। আপোনালোকে তেখেতৰ ওপৰত কিবা বিবেচনা কৰিছে নেকি? আমিতো কৰি আছো, কিন্তু কৰিলেতো আমি একোৱে গম পোৱা নাই। কি ক'ম? যোগাযোগ কৰিব চেষ্টা কৰিছে নে নাই? যোগাযোগটো এতিয়া কৰি আছো, মোবাইল এতিয়া চুইচ অফ, কোনো কানেকশ্যনে নাই। ঘৰৰ মানুহ আপোনালোকে ইয়াতে আহিছিলে জনাইছে নেকি? নাই, জনোৱা নাই আজিলৈকে জনোৱা নাই। যদি তেখেতে স্কুলত নাহে, ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা শিক্ষাদান কৰিব বা শিক্ষা ল'ব? এইটোতো আৰু আহিব লাগে আমাৰ ষ্টাফে। কি হোৱা বুলি ভাবে? তেখেতেহে জানিব। এতিয়া আমিতো ডিউটি কৰা হিচাপে আমিতো আহি আছো, কৰি আছো আৰু আমি 3 জন আছো, এতিয়া ৰেগুলাৰ হৈ আছো আমি। কি কম মই? নমস্কাৰ, মোৰ নাম শচীন্দ্ৰ বড়ো। মই এইটো স্কুলতে মোৰ ছোৱালীৰো পঢ়ি আছে বৰ্তমান। মই গাৰ্জেন হয়।
এতিয়া কি ক'ম ছাৰেতো এটা বেয়া কাম কৰিছে এতিয়া এইটো আমাৰ ল'ৰা ছোৱালীটো এতিয়া পঢ়া শুনাটো ভালকৈ নাজানে এতিয়া আজি বহুদিন হ'ল কেইদিন হ'লেতো মই আজি একমাহমান হ'লে নেকি ছাৰে নাৰায়ণ ছাৰে আজিকালি পঢ়াটো আহে স্কুলত বৰ্তমান মোবাইলতে ব্যস্ত হৈ থাকে কিছুমান মই দেখা পাওঁ ময়ো ৰখি থাকোঁ 1 ঘণ্টা 2 ঘণ্টামান ৰখি থাকোঁ ছোৱালীক তাৰমানে এইটো কি ক'ম আৰু এতিয়া ইয়াৰ বদলে এতিয়া আমাৰ বৰদেও মিডিয়াম স্কুলতো এতিয়া মাষ্টাৰে নাই এতিয়া হেড ছাৰেতো অকল কভাৰ কৰিব নোৱাৰে গতিকে আপোনালোকে কিবা আপুনি বদলি দিলে ভাল হ'ব কিমান দিন অহা নাই 1 মাহমান হ'ল আহাই নাই একেবাৰে হালে ন আহাই নাই বৰ্তমান কেতিয়ামান আহে কোনোবা স্কুলটো ভালকৈ ক্লাছটো নকৰিয়ে ক্লাছত বহিলেও টেবুলৰ মোবাইলে চাই থাকে কিবা কথা পাতি থাকে এতিয়া কিবা ছোৱালী লৈ পেলাইছে বুলি ক'ৰবাত ভাল পাই কেনে আৰু এইটোৰ লগতে আগতেও কথা পাতি থকা দেখা পাওঁ মই কি কথা পাতে কি নাপাতে এতিয়া ক্লাছ কৰিব লাগে নালাগে এইটো ধ্যানেই নিদিয়ে মোবাইলটো আমাৰ স্কুল হ'ল 165 নম্বৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয় আমাৰ স্কুলৰ নাম ঘৰ ক'ত এখেতৰ ঘৰ এইটো আপোনাৰ বঠিয়ামাৰি থাকে বঠিয়ামাৰি বুলি কয় গড়েশ্বৰ বঠিয়ামাৰি এতিয়াতো ঘৰত আছে নাই এতিয়া বৰ্তমান ঘৰত আছে নে নাই মই ঘৰত যোৱা নাই সিহঁতৰ ঘৰততো যোৱাই নাই তেখেতৰ ঘৰত মই এতিয়া ছোৱালীটো লৈ পেলোৱা বুলি শুনিছোঁ কিন্তু আহি পোৱাই নাই এতিয়ালৈ নেকি ক'ৰবাত আপোনালোকৰ ল'ৰা ছোৱালীসকলে কেনেকৈ পাঠদান কৰি আছে কেনে এতিয়াতো কেনেধৰণৰ ক'ম কি যে ক্লাছে হোৱাই নাই কিজানি মই আহি থাকোঁ ক্লাছটো ছাৰে সোমাই কি ক্লাছ কৰে কি নকৰে এতিয়া আমি ভিতৰতো নাযাওঁ বাহিৰতে বহি থাকোঁ কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা হেড ছাৰ অকলে অসমীয়া মিডিয়ামৰ 2জন আছে আমাৰ বড়ো মিডিয়ামৰ হেড ছাৰ অকলে এতিয়া হেড ছাৰেতো কিমান কৰিব গতিকে 50 জন ল'ৰা ছোৱালী পঢ়োৱা ধেমালি নহয় অকলেতো ক'ব নোৱাৰে 50 জন মান আছে আমাৰ ল'ৰা ছোৱালী গতিকে এখেতৰ জেগাত কোনোবা নতুন শিক্ষক যদি দিয়ে ভাল পাম আমি নিশ্চয় মই এইখিনিকে কথা কৈ কেনে মই মোৰ বক্তব্য সামৰিলোঁ